বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকক প্ৰতিশ্ৰুতি দি থৈছিলোঁ যে জ্যোতিপ্ৰসাদ আগলাদেৱৰ দ্বিতীয় পাৰ্টটো আপোনালোকলৈ লৈ আহিম, য'ত তেওঁ অসমীয়া সংস্কৃতিলৈ থকা তেওঁৰ অৱদানসমূহ যেনে নাটক, গল্প, কবিতা এইসমূহৰ বিষয়ে আলোচনা কৰিম। আহকচোন পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি হাইস্কুল টেটকে ধৰি বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক পৰীক্ষাত সফল হ'বলৈ নিশ্চয়কৈ সহায় কৰি গৈ থাকিম। মোৰ প্ৰথম কুৱেশ্যনটো এনেধৰণৰ: জ্যোতিপ্ৰসাদ আগলাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? তেখেতে এখনেই মাথো উপন্যাসৰ কাম হাতত লৈছিলে, যাৰ নাম আছিলে আমাৰ গাঁও। তাৰ পিছৰ কুৱেশ্যনটো এনেধৰণৰ: জ্যোতিপ্ৰসাদ আগলাই লিখা প্ৰথমখন নাটক কি আছিলে? তেওঁৰ প্ৰথম নাটক শোণিত কুঁৱৰী 14 বছৰ বয়সতে তেওঁ ৰচনা কৰিছিলে। সেইখন 1917 চনত ৰচনা কৰিছিলে আৰু 1925 চনত প্ৰথম প্ৰকাশিত হয়। 3 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ: সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকৰ বিখ্যাত চৰিত্ৰ? সেইখন হৈছে কাৰেঙৰ লিগিৰি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে: জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে? জ্যোতিপ্ৰসাদ আগলাদেৱৰ জন্ম 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত হৈছিলে। 5 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ লৈ আহিছোঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিলে? 1951 চনৰ 17 জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগলাদেৱৰ কৰ্কট ৰোগত মৃত্যু হয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে: তেজপুৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ ঘৰটো কি নামেৰে বিখ্যাত আছিলে? সেইটো পকী নামেৰে বিখ্যাত আছিলে, কিন্তু এতিয়া ঘৰটো কি কৰি দিয়া হ'ল নাম? জ্যোতি ভাৰতী। 7 নম্বৰ কুৱেশ্যনটো হৈছে: জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য শিশু কবিতাটোৰ নাম কি আছিলে? তেখেতে 13টামান শিশু উপযোগী কবিতা লিখি থৈ গৈছিলে। তাৰ ভিতৰত উল্লেখযোগ্যটো হৈছে কম্পুৰ সপোন। 8 নম্বৰ কুৱেশ্যনটো হৈছে: জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত স্মৃতি ৰক্ষামূলক ডাক টিকট কোনে কেতিয়া মুকলি কৰিছিলে? অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 2004 চনৰ 17 জুন তাৰিখে ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা স্মৃতি ৰক্ষামূলক ডাক টিকট মুকলি কৰে। টিকটটোৰ মূল্য আছিলে 5 টকা। তাৰ পিছৰ কুৱেশ্যনটো: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটক দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচা? আৰু সেইখন হৈছে লভিদা, যোনখন 1948 চনত ৰচনা কৰিছিলে। 10 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰণোত্তৰ বাবে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি আছিলে? লুইতৰ পাৰৰ অগ্নিসুৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাসমূহ এইখন কবিতা পুথিতে প্ৰথমে সংকলিত হৈছিলে। 11 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি কি ৰূপে পালন কৰা হয়? আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি 17 জানুৱাৰীক শিল্পী দিৱস ৰূপে পালন কৰা হয়। 12 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম গল্প কোনটো আৰু ক'ত প্ৰকাশ পাইছিলে? সেই গল্পটোৰ নাম আছিলে সতীৰ সোঁৱৰণী, আৰু এই গল্পটো বাঁহী আলোচনীত প্ৰকাশিত হৈছিলে। 13 নম্বৰ কুৱেশ্যনটো: জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে ৰচনা কৰা পদ্য ৰামায়ণখনৰ নাম কি আছিলে? আৰু সেইখনৰ নাম আছিলে জ্যোতি ৰামায়ণ। তাৰপিছৰ কুৱেশ্যনটো এনেধৰণৰ লৈ আহিছোঁ: জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে ৰচনা কৰা একেবাৰে চুটি একাংকিকা নাটকখনৰ নাম কি? আৰু সেই নাটকখনৰ নাম হৈছে ঘোঁৰা ডাঙৰীয়া। 15 নম্বৰ কুৱেশ্যনটো: জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিলে? তেখেতৰ নাম আছিলে দেৱযানী ভূঞা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ হৈছে পৰমানন্দ আগৰৱালা আৰু মাতৃ হৈছে কিৰণময়ী আগৰৱালা। বন্ধু বান্ধৱীসকল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইখনমান নাটক আছে। তেখেতে ৰচনা কৰা সৰ্বমুঠ নাটক হৈছে 9খন। তাৰে 6খন হৈছে সম্পূৰ্ণ নাটক
আৰু 3খন হৈছে অসম্পূৰ্ণ অৱস্থাত পোৱা গৈছে। সেই সম্পূৰ্ণ নাটককেইখন হৈছে প্ৰথমখন হৈছে শোণিতকুঁৱৰী, যোনখন 1925 চনত ৰচনা কৰিছিলে, তাৰপিছত কাৰেঙৰ লিগিৰি 1937 চনত, তাৰপিছত লভিতা, ৰূপালীম, নিমাতী কন্যা আৰু খনিকৰ। তেখেতৰ অসম্পূৰ্ণ নাটককেইখন হৈছে সোণপখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিম GK কুৱেশ্যনৰ কিছুমান সহজতে মনত ৰাখিব পৰা শ্বৰ্টকাট। সেইবাবে যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। পৰৱৰ্তী ভিডিঅ' আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।